নমস্কাৰ জনাইছোঁ পুনৰবাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুৰ্গা পূজাত বিবাহিত মহিলাই এই 7টা বস্তু কোনো মানুহক দান বা উপহাৰ দিয়াটো উচিত নহয়। যদিহে এনেদৰে তেতি কৰে তেওঁলোকৰ স্বামীৰ অমংগল আহি পৰিব বুলি কোৱা হয়। এনে কৰিলে আপোনালোকৰ জীৱন ধ্বংস হ'ব, নতুবা স্বামীৰ অকাল মৃত্যু ঘটিব পাৰে বুলি কৈ অহা হৈছে। আমাৰ ঘৰত থকা সকলো শুভ শক্তিও নোহোৱা হৈ পৰিব আৰু ঘৰত বেয়া শক্তিৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে এই দুৰ্গা পূজাৰ সময়ত বিবাহিতা মহিলাই এই 7টা বস্তু কোনো মানুহক দিয়াটো উচিত নহয়। আহক তেনেহ'লে বিবাহিতা মহিলাই কি বস্তু দিব নালাগে বা কি কৰিব নালাগে সেই ভিডিঅ'টোত আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। আমাৰ ঘৰত কেতিয়াবা কিবা বস্তু নাথাকিলে আমি ওচৰৰ পৰা বিচাৰি আনো। ৰন্ধা বস্তুৱেই হওক বা যিকোনো ঘৰত ব্যৱহাৰ কৰা বস্তুৱেই হওক। কিন্তু এই দুৰ্গা পূজাৰ এই 3 দিনত মহিলাসকলে সাৱধান হোৱাটো বহুত দৰকাৰ। যদি সাৱধান নহয় তেনেহ'লে সংসাৰ আৰু স্বামীৰ ওপৰত ইয়াৰ প্ৰভাৱ হয়তো দেখিবলৈ পোৱা যাব। এই 7টা বস্তু যদি আপোনালোকে কাৰোবাৰ পৰা ধাৰলৈ আনে বা কাৰোবাক দিয়ে তেতিয়াহ'লে ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত বাস্তুদোষ লাগিব বুলি কোৱা হয়। ঘৰত থকা সকলো শুভ শক্তিও নাইকিয়া হয় বুলি কোৱা হয়। গতিকে আমি জানো আহকচোন সেই 7টা বস্তুনো কি। প্ৰথমতে হৈছে ঘৰত ব্যৱহাৰ কৰি থকা ঝাৰুডাল। যদি ঘৰত ব্যৱহাৰ কৰি থকা ঝাৰুডাল বেলেগক ব্যৱহাৰ কৰিবলৈ দিয়ে তেতিয়া কোনোপধ্যে সেয়া উচিত নহয়। বিশেষকৈ এই দুৰ্গা পূজাৰ 3 দিনত বেলেগক নিদিব। মা লক্ষ্মীৰ বাবে ঝাৰু এডাল বাহন বুলি মনা যায়। কিন্তু এই শুভ দিনত যদি আপোনালোকৰ ঘৰৰ ঝাৰু বাহিৰ হৈ যায় তেতিয়া মা লক্ষ্মীও আপোনাৰ ঘৰত প্ৰৱেশ নকৰে বুলি কোৱা হয়। 2 নম্বৰতে হৈছে দুৰ্গা পূজাৰ এই 3 দিনত বিবাহিতা মহিলাসকলে নিজে ব্যৱহাৰ কৰা সেন্দুৰ কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত সংসাৰ আৰু স্বামীৰ অমংগলো হ'ব পাৰে বুলি কোৱা হয়। অৱশ্যে দুৰ্গা পূজাৰ এই 3 দিনত কাৰোবাক যদি সেন্দুৰ দান কৰিব পাৰে তেতিয়া স্বামীৰ বাবে দীৰ্ঘায়ু বুলি কোৱা হয়। যদিহে আপোনালোকে কাৰোবাক সেন্দুৰ দান কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নতুনকৈ সেন্দুৰৰ টেমা লৈ আহি কাৰোবাক দান কৰিব পাৰে। 3 নম্বৰতে হৈছে দুৰ্গা পূজাৰ এই 3 দিনত কোনো ধাৰ থকা বস্তু কেতিয়াও কোনো লোকক দান কৰাটো উচিত নহয়। ইয়াৰ ফলত আপোনালোকৰ দাম্পত্য জীৱনত হয়তো বহুতো ক্ষতি হ'ব পাৰে। কিন্তু ঘৰলৈ কিনি আনিব বিচাৰিলে আপোনালোকে কিনি আনিব পাৰে বুলি কোৱা হয়। এয়া আপোনালোকৰ বাবে শুভ বুলি কোৱা হয়। 4 নম্বৰতে হৈছে আমাৰ সকলোৰে ঘৰত ৰন্ধা বঢ়াৰ কাৰণে ষ্টীলৰ বাচন বৰ্তন ব্যৱহাৰ কৰা হয়। কিন্তু ঘৰত ব্যৱহাৰ কৰি থকা বাচন বৰ্তন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। যদিহে আপোনালোকে দিব খোজে তেতিয়াহ'লে এই দুৰ্গা পূজাৰ এই 3 দিনত কিবা যদি আপোনালোকে প্ৰসাদ বা কিবা বিতৰণ কৰিব বিচাৰে তেতিয়াহ'লে এই দুৰ্গা পূজাৰ 3 দিনত ডিছপ'জেবল প্লেটত দিব পাৰে। এয়া বাস্তৱমতে কোৱা হৈছে। 5 নম্বৰতে হৈছে এই দুৰ্গা পূজাৰ 3 দিনত আপোনালোকে বা বিবাহিত মহিলাসকলে বিয়াত দিয়া কাপোৰ কাকো পিন্ধিবলৈ নিদিব। যদি দিয়ে তেতিয়াহ'লে স্বামীৰ বাবে অমংগল বুলি কোৱা হয় আৰু অৰ্থহানিও হ'ব পাৰে বুলি কোৱা হয়। ফলত ঘৰত কণ্ডলৰ সৃষ্টি হয়। 6 নম্বৰতে হৈছে ভুলতে কাকো ঘৰত ব্যৱহাৰ কৰি থকা তেল কাকো দিয়াটো উচিত নহয়। ইয়াৰ ফলত ঘৰত অশান্তিও বৃদ্ধি হ'ব পাৰে। কেতিয়াও আপোনালোকে এই দুৰ্গা পূজাৰ সময়ত ঘৰত ব্যৱহাৰ কৰি থকা তেল ধাৰলৈ বা দান নিদিব। 7 নম্বৰতে হৈছে এই দুৰ্গা পূজাৰ 3 দিন খোৱা বস্তু কেতিয়াও আপোনালোকে কাকো দান নকৰিব। যদি আপোনালোকে দান কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ঘৰলৈ আনি কোনো লোকক খুব সুন্দৰভাৱে আপোনালোকে শুশ্ৰূষা কৰি খুৱাব পাৰে। আৰু যদিহে এনে কৰিব পাৰে আপোনালোকৰ বাবে মংগলজনক বুলি কোৱা হয়। আৰু যদিহে আপোনালোকে খোৱা বস্তু দান কৰিব বিচাৰে তেতিয়াহ'লে
যদি এনেধৰণে আপোনালোকে দান কৰে তেতিয়াহ'লে মা লক্ষ্মীও আপোনাৰ ঘৰৰ পৰা গুচি যায় বুলি কোৱা হয়। 8 নম্বৰ আৰু শেষৰটো হৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি দুৰ্গা পূজাৰ এই 3 দিনত দা কটাৰী বা চুৰিজাতীয় বস্তু বিচনাৰ তলত কেতিয়াও ৰাখিব নালাগে। যদি কাৰোবাৰ পৰামৰ্শমতে আপোনালোকে ৰাখিছে তেনেহ'লে একো নহয়, কিন্তু এনেই বিচনাৰ তলত দা কটাৰী বা অন্য ধৰণৰ এনেধৰণৰ বস্তু বিচনাৰ তলত কেতিয়াও নাৰাখিব। এনেধৰণৰ বস্তুবোৰ হৈছে হিংসাৰ প্ৰতীক, গতিকে এনেধৰণৰ বস্তুবোৰ ৰাখিলে মানুহৰ মনবোৰো হিংসাত্মক হৈ যায় বুলি কোৱা হয়। গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'ৰ কথাখিনি। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টিৰ পৰা কিছু সংখ্যক হ'লেও উপকৃত হৈছে বা মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গকো এই ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে। গতিকে মই আজিলৈ আহিছোঁ আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।